মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যমুনামুখ শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্য তপন কুমাৰ বৰা। বিগত কিছুদিনৰ পৰা যেতিয়া লকডাউন চলি আছিল বা কৰোনা মহামাৰীৰ সময়ত এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চবতকৈ বেছি ক্ষতিসাধন হৈছিলে আৰু চবতকৈ বেছি ক্ষতিসাধন হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিলে আৰু এনে অসুবিধা হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকল বহু পিছুৱাই গৈছে। সেই ফলতে আমি আমাৰ নিকেতনৰ ফালৰ পৰা আমি সকলো ছাত্ৰ ছাত্ৰীকে বা বিদ্যালয়ৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক আমি অনলাইন শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। অনলাইন শিক্ষা মানে কি, সাধাৰণতে আমি আচলতে হোৱাটছআপত নোটৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি ভইচ মেইলৰ দ্বাৰা আমি তেওঁলোকক দিছিলোঁ। ভইচ মেইল আৰু নোটৰ দ্বাৰা যদি দিবলৈ যাওঁ আৰু হোৱাটছআপত যদি দিবলৈ যাওঁ, সেই সকলোবোৰ বস্তু কিছুদিনৰ পিছত নাইকিয়া হৈ যায় আৰু নাইকিয়া হৈ যোৱাৰ ফলতে কি হয়, তেতিয়া কিছুমান ছাত্ৰ ছাত্ৰীয়ে সেইবোৰ বস্তু পুনৰ আকৌ বিচাৰি নাপায়। তাৰ ফলতে আমি ভাবিছোঁ আমি আমাৰ ফালৰ পৰা আমি যিবোৰ ভিডিঅ' পাঠ পঢ়াৰ লগে লগে সেই ভিডিঅ'বোৰ বা তাৰ প্ৰশ্ন উত্তৰ যিবোৰ আলোচনা কৰিম লিখিতভাৱে, সেইবোৰ আমি কি কৰিম, ভিডিঅ'ৰ দ্বাৰা বনাই আমি ইউটিউবত ৰাখি থ'ম আৰু ইউটিউবত ৰাখি থ'লে সেইবোৰ বহু দিনলৈকে থাকি যাব আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজন অনুসৰি সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে সেই চেনেলটোৰ পৰা সেই ভিডিঅ'সমূহ পুনৰ আকৌ চাই তেওঁলোকে উপকৃত হ'ব পাৰিব। পাঠটো পঢ়োৱা, তাৰপিছত পাঠৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা, এই সকলো ভিডিঅ'ৰ দ্বাৰা কৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু উপকৃত হ'লে ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই চেনেলটোৰ পৰা বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব বুলি আশা কৰিছোঁ। সকলো ছাত্ৰ ছাত্ৰীকেই মই এই চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটোৰ পৰা পাবলগীয়া যিমানবোৰ পাঠ সকলোবোৰ পাঠ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলোকে নমস্কাৰ জনাইছোঁ। আমি ইয়াৰ পিছতেই আমি আমাৰ পাঠবোৰ আমি আপলোড কৰি গৈ থাকিম ইউটিউবত, তেওঁলোকে সেই পাঠবোৰ পাব। ধন্যবাদ।